নমস্কাৰ তৰালি ফুকন মাইনাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পথাৰলৈ আহিছোঁ আৰু পথাৰৰ এনাকানি এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেইটোক আমি পাইছোঁহি। আজি পথাৰখনলৈ ভালকৈ দেখাব পাৰিম সম্পূৰ্ণকৈ। এয়া আমাৰ পঞ্চী হাই কৰি দিয়া বৰ্তা চালি এইকণ আমি সেইদিনাখনি দেখুৱাইছিলোঁ অকণমান দলঙৰ সি। এতিয়া আমি আগে মাহঁত গৈ আছে। এইবোৰ মানুহে খেতি কৰিবৰ কাৰণে হেৰি কৰি থৈছে পৰিৱেশ। মাহঁত আগে কোনবোৰ এই ইটা বুটা এইয়া ধোঁৱা ওলাই আছে, তাত ইটা হেৰি কৰে। জুম কৰি দিছিলোঁ, জুম কৰিলে ভাল নহয়। এজনী পলাইছেগে। আমি আজি আমাৰ পথাৰখন বহুত দূৰ হয়, সেইকাৰণে আমি দুখন নৈ পাৰ হ'ব লাগে, ইপাৰ আৰু এইপাৰ। আজি এখন নৈ দলঙৰ ওপৰেদি সেইদিনাখনি দেখুৱালে, আজি আৰু এখন নৈ দেখাম আজি আপোনালোকক। সেইখন হৈছে টিয়ক নৈ। বলক। কি পথাৰ এখন? মাজু পথাৰ। এখন হেনো মাজু পথাৰ। এখন পথাৰ আছে আৰু আগলৈ পথাৰ আছে। আহা বনি আহা এতিয়া ভালকে। কি পথাৰ এখন? মাজু পথাৰ। এখন মাজু পথাৰ হেনো, মাজত আছে কাৰণে মাজু পথাৰ হেনো। কথা শুনাত ৰাম ইমান ৰ'দ দিছে। মই টিয়ক নৈ চব পাইছো। এতিয়া দৌৰচোন বাৰু কেনেকে দিব পাৰ। নালাগে। সেয়া গৰুবোৰ আছে। কি ঠাণ্ডা হৈ আছে কিমান। টিয়ক নৈ নাগাজান নহয়, এখন টিয়ক নৈ। নাগাজানখন পাৰ হৈ আহিলো। বলো কৈ ইপাৰলৈ চাব লাগিব, একো নহয়। হিং লগাইছে নেকি? গৰু আহিছে হিং লগাই নো। পুৰা দ হৈ আছে নেকি? খচি নাক পলিয়া। এতিয়া ক'ত যাম আমি? আলিয়ালে গৈ থাকিম। পথাৰ আলিয়ালে গৈ থাকিম। গৈ আছো পথাৰ সৰু সৰু আলিয়ে দি। আমাৰ পাছফালে বহুত মানুহ আহিছে, লাজুকী মানুহ নোলায় খালি। ব'লা সেইবোৰ ধৰিব পাৰিবি চাগে। এয়া ৰ'দ, পুৰা ৰ'দ। পঞ্চী ভনী ক'ত গলি? ফয়িং বিচাৰিছ নি? ফয়িং এজনী বিচাৰি পালে কোনফালে? পৰিবি পৰিলি নি? গান এটা গাই দিওঁ পকা ধৰা মাজে মাজে। অভাৰ কৰি থাকোত পকা ধৰা মাজে মাজে গাই দিওঁ গানটো। নেজানে আৰু তেনেকে। এইফালে আমি আজি ধান চাবলৈ আহিছো। আজি ধান দাবলৈ অহা নাই বাৰু। ইয়াত ধান এইফালে অকণ অকণ পকিছে, অকণ অকণ কেঁচা হৈ আছে। লাহে লাহে দাবলৈ হ'ব আৰু। সেয়াই ধান চাবলৈ আহিছো আজি আমি। এইবোৰ নকৰিবি লোকৰ ধান। মাহঁত আগে মা বৰমা খুৰীহঁত আগে আৰু আমি গৈ আছো। আমি দুজনী। ৰ'দ পুৰা গৰম উঠিছে। ব'লা। সৰু সৰু ৰাস্তা যে পুৰা দিগদাৰ হৈ গৈছে। খুব ভাল পাইছে তাই আজি পথাৰলৈ আহি পিনে। অকল
বহি বহি দুইজনী বহি সোনকালে ব'লা ইমান লেহেম ধামকে গুচা খং উঠি যায় কোলা কোলা ধান এইবোৰ ভিডিঅ' নকওঁ কিন্তু এইবোৰ কোলা কোলা ধান দেখিছা এইবোৰ জহা ধান বুলি কয় এইবোৰ জহা ধান বুলি কয় কোলা দেখিছো কাৰণে কৈছো এইখিনি সেউজীয়া ধান বুলি কয় আকৌ পকা ধানৰ বেয়া গম উঠিছে দৰকাৰ পৰিছে দৰকাৰ পৰিছে নেকি মোৰ চেণ্ডেল আজি ছিগিব চাগে মই মোৰ নহয় মই খালি বৈ যাম নে কিন্তু আজি ঘৰলে মোৰ আইডিয়া এটা আছে সেইফালে খুৰীহাত আছে সেই দূৰণিত পথাৰেই পথাৰ সেইফালে যাব পাৰিম নে ইমান খজুৱাইছে সেইফালে দুৰ্ভাগ্যবশত মোৰ চেনেলটো ছিগি থাকিলে এতিয়া মই খালী ভৰিয়ে পথাৰ মনত ঘূৰি পৰি দৈ গাঁৱৰে সৰু সৰু পদূলি আমোল মোল শেৱালি ইয়াত ধান পকিছে এইখিনি এইফালৰ এইখিনি আমাৰ হয় এইফালৰখিনি খুৰীহাতৰ এনেকৈ খুৰীহাতো আহিছে এইফালে চাইছে আৰু এইফালে এইখিনি কাৰণ নাজানো এইখিনি কেঁচা কেঁচা হৈ আছে গম নাপাওঁ আৰু এইখিনি জহা ধান যে আগত আহোঁতে সেইখিনি আমাৰ এয়া মুকলি আকাশৰ তলত আমিবোৰ পথাৰ ধুনীয়া বতাহ বলিছে গৰম শীতল পৰি গৈছে উপায় নাই খালী ভৰিয়ে গৈ আছো চেনেলটো ছিগি থাকিলে পথাৰলৈ চেনেল পিন্ধি অহাতে ভুল আছিলে মোৰ ইফালে মোৰো নাছিলে মা ভকৰ গালি খামগে এতিয়া মোক তাকো চেনেলটো নতুন আছিলে এসপ্তাহ হ'ল কি নহ'ল দীপক ঘৰত আছে মোক সেয়াই পথাৰ একদম অকল পথাৰে এইটো এইফালে ঘৰ চৰ নাই মানুহ অকল পথাৰে সেইকাৰণে এনেই আমাৰ গাঁওখনৰ নাম হালা পথাৰ বুলি এনেই নকয় বুলি মই আগত পথাৰলৈ অহা ভিডিঅ'টোত কৈছিলোঁৱেই আৰু তাই লুকাই আছে কি কৈ চাওঁগেচোন ক'ত গ'ল আহি উৎপাত এই দুইজনী বহি আছো খজা বৈ আকৌ ধাননি পথাৰ আইও এইখন মোৰ ইমান ৰ'দ দিছে দে বোলে ইমান ৰ'দ দিছে বোলো কিহে দণ্ডুই কি কাটিছ এইবোৰ তাৰ ভাগত ছাগলী এজনী আছে ছাগলীজনীৰ কাৰণে কাটিছে হয় নাই ধান নে কি ঘাঁহ ধান কাটি নি ছাগলীলে পাগল সেইকাৰণে কি কাটিছ ঘাঁহ কাটিছ গানটা গাহনি গাইছিলি নাকবা গাই দেব আজি আমাৰ নামটোকে বহাই দিলে মোক অৰ্চি আমাৰ অৰ্চিলেখা ফুকনে চেণ্ডেল ছিঙিলে কিন্তু নিজৰ চেণ্ডেল হোৱাহেঁতেন ভেভেকে পৰি পৰি কান্দিলেহেঁতেন এতিয়া মাকৰ চেণ্ডেল কাৰণে হেৰি হাঁহিছে এনেকুৱা ছোৱালীয়ে চব এনেকুৱা লাজ দিছ হয় এইফালে আমাৰ আলু বাৰী আছে এইফালে আৰু এজনী এজনীয়ে এতিয়া মোৰ বটল নাই নে সেইটো টিপিলো মোৰ বটলৰ পৰা পানী খাইছে ইভাগে আকৌ মোকে দম দিয়ে এনেকুৱা ছোৱালী ঠাণ্ডা পানী ঠাণ্ডা আকৌ কি পানী কেনে চিটিয়াইছ পুৰা পানী ফেন অৱস্থা নাই সেইবোৰ ক'ব নাপায়
নাপায় আৰু পানী ক'ব নাপায় উঠিলো আৰু ওপৰলে বাকী ভিডিঅ'বোৰ কি বনালে নাজানো আৰু আমাৰ ভনীয়ে বনালে আৰু যি বনালে আৰু কেনেকুৱা কি হৈছে ঘৰত গৈহে চামগে আৰু ভিডিঅ' বনি এনেকুৱা বনাইছো হেল্ল' খেতি কৰিছে এইবোৰ ব্লেক धान होता है धान होता है तापा यह बकरी बकरी और ब्लैक एंड व्हाइट बकरी ब्लैक एंड व्हाइट बकरी एंड व्हाइट बकरी एंड पटुआ बकरी हेतु आगे आगे গৈছে আমা কৈ বি আকৌ হেয়া ককা আহিছে यो মান হেই নেকব নাপায় না ককাক হেই হেই আনক ইমান বড় বড় বস্তু ককাই তেনেকৈ গৈ থাকে দেখিছে ককা বাইলে লাগিছে যাওক यह गोल्डन ट्री ভিডিঅ'টো ইমান দে সামৰণি মাৰিছো আৰু ভনী কিবা এটা কৈ দিয়ে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট আৰু কমেণ্ট কৰিব আমাৰ ভনীয়ে বহুত ধুনীয়াকে ভিডিঅ' বনাইছে সেউজীয়া ধান কোলা ধান কি আছিলে ব্লেক ধান কোলা ধান হয় ব্লেক ধান হেৰি কি বুলি কয় গোল্ডেন ধান কমেণ্টত জনাই দিব আমাৰ ভনীয়ে কিমান ধুনীয়াকে মানে কৈছে কথাখিনি আৰু ন মই এটা আমাৰ ভনীক কেনেকুৱা পালে কমেণ্টত জনাব আৰু আমাৰ এজনী বৰ্তা ছোৱালী দেই হয় নাই হাই বুলি কৈ দেখো বাই বাই বুলি দে বাই 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 ইটো ভিডিঅ'ক লগ পাম এজনে বনালে